হয়তো আমি কুৰুক জনগোষ্ঠী হিচাপে কুৰুক জাতি হিচাপে নিজৰ ভাষা কলা কৃষ্টি সংস্কৃতি আগবঢ়াই লৈ যাবৰ কাৰণে আগুৱাই লৈ যাবৰ কাৰণে এনেধৰণৰ সুযোগ আৰু সুবিধা পোৱা নাছিল। কিন্তু আমাৰ কুৰুক সাহিত্য সভাৰ প্ৰবল নেতৃত্বত এক গঠনমূলক চিন্তাধাৰা কৰি আজি আমাৰ ক্ষুদ্ৰ কোকৰাঝাৰত আজি কুৰুক লিটাৰেৰী সোসাইটি অফ ইণ্ডিয়াৰ এক বাৰ্ষিক অধিৱেশন আয়োজন কৰিছে। এই বাৰ্ষিক অধিৱেশনৰ যোগেদি আমি এই অসমখনৰ সমূহ কুৰুক গোষ্ঠীক সজাগ হৈছোঁ, সচেতন হৈছোঁ আৰু জনগোষ্ঠীটোৰ ভাষা সংস্কৃতি কলা কৃষ্টি তাৰ প্ৰতি আমাৰ দায়িত্ব বাঢ়িছে আৰু আমি গুৰুত্ব সহকাৰে উৰা জনগোষ্ঠীক কুৰুক জনগোষ্ঠীক আগবঢ়াই লৈ যাবৰ কাৰণে অধিক দায়িত্ব গ্ৰহণ কৰিছোঁ। আৰু এই দায়িত্বই নিশ্চয়কৈ ৭০ বছৰৰ শোষিত হৈ থকা নিৰ্যাতিত হৈ থকা নিজৰ অধিকাৰ আৰু প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকা এই কুৰুক জনগোষ্ঠীয়ে অনাগত দিনত এই ৭০ বছৰে গোলামৰ নিচিনা শোষণ কৰা প্ৰবঞ্চনা কৰা আৰু অধিকাৰৰ পৰা বঞ্চিত কৰা এই সংস্কৃতিৰ পৰা নিশ্চয়কৈ মুক্তি পাব। আমি জানো এই বৃহত্তৰ ভাৰতবৰ্ষখনত সকলোৱে একেটা সংবিধানৰ ওপৰত বিশ্বাস কৰোঁ। একেটাই সংবিধানৰ ওপৰত বিশ্বাস কৰা সত্ত্বেও আজি অসমত থকা আদিবাসী জনগোষ্ঠীক সি মুণ্ডাই নহওক কিয়, ওৰাঙেই নহওক কিয়, চাওতালেই নহওক কিয় এই ৭০ বছৰে অসম চৰকাৰে শোষণ আৰু প্ৰতাৰণাৰ বাহিৰে আমাক একো প্ৰদান কৰা নাই। আজি আমাৰ এই কুৰুক জনগোষ্ঠীৰ মনোবল থকাৰ কাৰণে কুৰুক জনগোষ্ঠীৰ আত্মবল থকাৰ কাৰণে এই ৭০ বছৰে এই জনগোষ্ঠী নিজৰ কলা কৃষ্টি সংস্কৃতি জীয়াই ৰাখিছে আৰু এই সংস্কৃতিক আমি অন্যান্য জনগোষ্ঠী তথা ভাৰতবৰ্ষৰ জনগোষ্ঠীক দেখাই দিব বিচাৰিছোঁ যে ৭০ বছৰে কুৰুক জনগোষ্ঠীৰ নামত যদিও পুঁজি আবণ্টন কৰা নাই, যদিও চৰকাৰে সুযোগ সুবিধা দিয়া নাই, তথাপি কুৰুকসকল কুৰুক হিচাপে জীয়াই আছে। এই কথা প্ৰমাণ দিবৰ কাৰণে আজি ইয়াৰ লাখ লাখ কুৰুক আজি ইয়াত উপস্থিত হৈছে। তাৰ কাৰণে মই ভাবোঁ আজি চৰকাৰ এটা তালি হ'ব লাগে। যি জনগোষ্ঠীক অসম চৰকাৰে জনগোষ্ঠীটোৰ আত্মপৰিচয় স্বাভিমান কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক জনাই দিয়াৰ পৰিৱৰ্তে সেই জনগোষ্ঠীক আজি চাহ জনগোষ্ঠীৰে নামকৰণ কৰি সেই জনগোষ্ঠী নিষেধ কৰা যি সংস্কৃতিৰ সৃষ্টি কৰিছে, এই সংস্কৃতিৰ প্ৰতি আজি কুৰুক মহাসংঘ, কুৰুক সাহিত্য সভা আৰু কুৰুক ছাত্ৰ সন্থাই এটা গণসংগ্ৰাম আৰম্ভ কৰিব লাগে মই অনুভৱ কৰিছোঁ। আৰু আজি যি কুৰুক লিটাৰেৰী সোসাইটিৰ যোগেদি আজি এই কনফাৰেন্সখন হ'ল, আজি কুৰুক লিটাৰেৰীৰ যিসকল লিখক লিখিকা আছে তেখেতসকলক মই আহ্বান জনাব বিচাৰিছোঁ। যিসকল বেংগল, উৰিষ্যা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ডৰ পৰা আহিছে তেখেতসকলে আজি ইয়াৰ পৰা নিশ্চয় অনুমান কৰিব পাৰিছে যি জনগোষ্ঠীয়ে অন্যান্য ৰাজ্যত জনজাতিকৰণৰ অধিকাৰ পাইছে, যি জনগোষ্ঠীয়ে অন্যান্য ৰাজ্যত শিক্ষাৰ অধিকাৰ পাইছে, সেই জনগোষ্ঠী আজি ৭০ বছৰে অসম চৰকাৰে শোষণ কৰিছে, প্ৰতাৰণা কৰিছে, ভাষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে তথা জনজাতিকৰণৰ পৰা অধিকাৰৰ পৰা বঞ্চিত কৰিছে। তাৰ অৰ্থ এইটোৱেই যে অসমত থকা কুৰুক জনগোষ্ঠীৰ কাৰণে সংবিধানৰ কোনো মূল্য নাই বুলি ইয়াত অসম চৰকাৰে প্ৰমাণ কৰি দিছে। আৰু তাৰ কাৰণে আমাৰ সন্মানীয় লিখক লিখিকাসকলে আজি পেপাৰ পত্ৰই হওক, আজি ছ'চিয়েল মিডিয়াতে হওক, এই কথাখিনিক আজি উপস্থাপন কৰিব লাগে যে অসমত বসবাস কৰা কুৰুক জনগোষ্ঠীৰ লোকসকল আজিও স্বাধীন দেশত পৰাধীন নাগৰিক হৈছে, নিজৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হৈছে, ৰাজনীতিক সংস্কৃতি ভাষা সাহিত্য গোটেই পৰা যে বঞ্চিত হৈছে, এইখিনি কথা আজি সমগ্ৰ ভাৰতৰ মানুহে জনা উচিত আৰু ইয়াৰ কাৰণে এক গণসংগ্ৰাম আৰু গণ আন্দোলন আৰম্ভ কৰা উচিত বুলি মই অনুভৱ কৰিছোঁ। এই কথা প্ৰমাণ কৰি দিব লাগিব যে অকল কুৰুক জনগোষ্ঠী শোষণ কৰি থকা হোৱা নাই। ইয়াত চাওতাল, মুণ্ডা, খাৰিয়া, যিসকল জনগোষ্ঠীৰ নিজা ভাষা কলা কৃষ্টি সংস্কৃতি আছে, যি জনগোষ্ঠীটোৰ সুকীয়াকৈ পৰিচয় থকাৰ পিছত সংবিধানে সেই জনগোষ্ঠীসকলক জনজাতিকৰণৰ অধিকাৰ ইতিমধ্যে প্ৰদান কৰিছে। অকল অসম চৰকাৰে নিজৰ ৰাজনীতিৰ লাভালাভৰ কাৰণে সেই জনগোষ্ঠীক চাহ জনগোষ্ঠীক নামাকৰণ কৰি নতুন এটা আৰ্টিফিচিয়েল নামাকৰণ দিব বিচাৰিছে। তাৰ প্ৰতি আমি সকলোৱে সজাগ আৰু সচেতন হোৱা দৰকাৰ। আৰু সেইকাৰণে মই আহ্বান কৰিব বিচাৰিছোঁ যুৱ প্ৰজন্মৰ
যিসকল ল'ৰা ছোৱালীয়ে আজিৰ দিনত কোনো জনগোষ্ঠীৰ পৰা আকৃষ্টিৰ প্ৰতি আকৰ্ষিত হোৱা নাই, তেখেতসকলে কোনো জনগোষ্ঠীৰ স্বাভিমান, কোনো জনগোষ্ঠীৰ আত্মপৰিচয় আৰু গৌৰৱৰ কাৰণে সংগ্ৰাম কৰাৰ সময় আহি পৰিছে। আৰু এই জনগোষ্ঠী যে শোষিত হৈছে, নিৰ্যাতিত হৈছে, এই কথাখিনি অসম চৰকাৰক জনোৱাৰ লগে লগেই আমি বিভিন্ন ইনষ্টিটিউট, কলেজ, ইউনিভাৰ্চিটি তাতো আমাৰ কথাখিনি জনাই দিব দৰকাৰ হৈ পৰিছে। সহোদৰ আজি যি জাক জমকতা আপোনালোকে ইয়াত দেখুৱালে, অনাগত দিনত এই জাক জমকতাই এই বিশাল পৰিমাণৰ জনগণে নতুন পুৰুষ জনগোষ্ঠী উত্তৰণৰ ক্ষেত্ৰত, নতুন পুৰুষ জনগোষ্ঠীৰ ভাষা সাহিত্য উত্তৰণৰ ক্ষেত্ৰত আপোনালোকৰ অৱদান আৰু যোগদান নিশ্চয় থাকিব। তাৰেই কামনা কৰি সকলোকে সদস্য দল ছাত্ৰ সন্থাৰ তৰফৰ পৰা জহাৰ আৰু ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য ইয়াতে সামৰিলোঁ। সকলোকে অলাগি জয় ধৰ্মে জহাৰ।